অবিবাহিত ছোৱালীজনীয়ে সন্তান জন্মৰ পিছত যেতিয়া তেওঁ শিশু সন্তান কোলাত লৈ সমাজলৈ ঘূৰি আহে, তেতিয়া লোকসকলে তেওঁৰ চৰিত্ৰৰ ওপৰত চৰম অপবাদ দিবলৈ ধৰে। সিহঁতে তাক উদ্দেশ্য কৰি ক'লে, তুমিতো বৰ অপকৰ্ম কৰিলা। তুমি পিতৃহীন এজন সন্তান জন্ম দি বৰ ঘৃণনীয় কাম কৰিলা। তোমাৰ পিতৃ কোনো বেয়া মানুহ নাছিল, আনকি তোমাৰ মাকো বেয়া স্বভাৱৰ নাছিল। কিন্তু ছোৱালীজনীয়ে মনে মনে কেঁচুৱাটোক দেখাই দিলে। মই আপোনাক জনাওঁ যে সেই ছোৱালীজনীৰ নাম মৰিয়ম। মৰিয়ম আলাইহিছ ছালাম আছিল অত্যন্ত পবিত্ৰ আৰু সদায় আল্লাহৰ উপাসনাত মগ্ন থকা এগৰাকী নাৰী। এদিন তেওঁ নিজৰ পৰিয়ালৰ পৰা আঁতৰি গৈ মছজিদৰ পূব দিশত নিৰ্জন ঠাইত অকলে বসবাস কৰিবলৈ লৈছিল। তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল, যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰ ইবাদত কৰিব, তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এই সময়ছোৱাত আল্লাহে মানুহৰ ৰূপত ফেৰেস্তা হজৰত জিব্ৰাইল আলাইহিছ ছালামক তেওঁৰ ওচৰলৈ পঠিয়ালে। জিব্ৰাইল আলাইহিছ ছালামে তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমন কৰিলে। কিন্তু মৰিয়মে ভয় কৰিলে, ভাবিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি। যেতিয়া তেওঁ জিব্ৰাইল আলাইহিছ ছালামক দেখা পালে, তেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাই আহি আছিল। তেতিয়া তেওঁ ক'লে, হে ব্যক্তি, যদি তুমি এজন সদাচাৰী আৰু আল্লাহক ভয় কৰা তেন্তে শুনা, নিশ্চয় মই তোমাৰ অনিষ্টৰ পৰা অত্যন্ত কৃপাশীল আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। জিব্ৰাইল আলাইহিছ ছালামে ক'লে, মই মানৱ নহয়, নিশ্চয় মই আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন দূতহে। তেওঁই মোক আপোনাৰ ওচৰলৈ প্ৰেৰণ কৰিছে, যাতে মই তোমাক এজন পাক পবিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ। মৰিয়মে আশ্চৰ্য প্ৰকাশ কৰি ক'লে, মোৰ কেনেকৈ সন্তান হ'ব, যিহেতু মোৰ পতি নাই আৰু মই কোনো পুৰুষৰ সংস্পৰ্শত অহা নাই। আনহাতে মই কোনো ব্যভিচাৰিণীও নহয় যে মোৰ সন্তান হ'ব। জিব্ৰাইল আলাইহিছ ছালামে তেওঁক ক'লে, হয়, আপুনি কোৱা কথাষাৰি ঠিক। আপোনাক স্বামীয়েও স্পৰ্শ কৰা নাই তথা আন কোনো পুৰুষৰ সংস্পৰ্শত আপুনি অহা নাই, আৰু আপুনি কোনো ব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পবিত্ৰ প্ৰতিপালকে কৈছে, পিতৃ নোহোৱাকৈ সন্তান সৃষ্টি কৰা মোৰ পক্ষে তেনেই সহজ, আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক হ'ব তথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ'ব ৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্ব নিৰ্ধাৰিত এটা সিদ্ধান্ত, যিটো লৌহে মাহফুজত লিপিবদ্ধ আছে। এতেকে ফেৰিস্তাই তাৰ কাপোৰত ফু দিয়াৰ পিছত তেওঁ গৰ্ভৱতী হৈ পৰিল। ইয়াৰ পিছত তেওঁ মানুহৰ পৰা অতি দূৰৱৰ্তী এখন ঠাইত বাহৰ পাতিলে। সন্তান গৰ্ভত অহাৰ পিছত মৰিয়ম আলাইহিছ ছালামে সমাজৰ ভয়ত চিন্তিত হৈ পৰিল, কাৰণ তেওঁ অবিবাহিত আছিল। মানুহে কি ক'ব, এই ভাবি তেওঁ লোকালয়ৰ পৰা বহু দূৰলৈ গুচি গ'ল। যেতিয়া প্ৰসৱ বেদনা আৰম্ভ হ'ল, তেওঁ আশ্ৰয় বিচাৰি এটা শুকান খেজুৰ গছৰ তলত বহিল। বেদনা আৰু মানসিক কষ্টত ব্যাকুল হৈ তেওঁ ক'লে, হায়, মই যদি এই দিনটো দেখাৰ পূৰ্বেই মৃত্যুবৰণ কৰিলোহেঁতেন, আৰু মানুহে যদি মোক পাহৰি গ'লেহেঁতেন, নাইবা মই যদি এনেকুৱা বস্তুত পৰিণত হ'লোহেঁতেন যিটো উল্লেখযোগ্য একোৱেই নহয়, ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিব নোৱাৰিলেহেঁতেন। ঠিক সেই সময়তে তেওঁৰ ভৰিৰ তলৰ পৰা কেঁচুৱাৰ তৰফৰ পৰা বা জিব্ৰাইলৰ তৰফৰ পৰা এটা মাত ভাহি আহিল, আপুনি নিৰাশ নহ'ব, আপোনাৰ প্ৰতিপালকে আপোনাৰ বাবে ভৰিৰ তলত নিজৰা প্ৰবাহিত কৰিছে, যাৰ পৰা আপুনি পানী খাব পাৰিব।
আৰু খেজুৰ গছৰ ডালটো ধৰি জোকাৰি দিয়ক। চাব ওপৰৰ পৰা আপোনাৰ বাবে সতেজ আৰু পকা খেজুৰ সৰি পৰিব। এতেকে সতেজ খেজুৰ আৰু পানী খোৱা আৰু নৱজাতকক লৈ মন শান্ত কৰা তথা দুখ নকৰিবা। আনহাতে যদি কোনো মানুহক দেখা পোৱা, সি যদি নৱজাতকৰ বিষয়ে কিবা সোধে, তেন্তে তাক ক'বা, মই মোৰ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ উদ্দেশ্য মৌনব্ৰত ৰাখিছোঁ। সেয়ে আজি মই কাৰো লগত কথা নকওঁ। এনে এক অলৌকিক পৰিৱেশত কোনো ধাত্ৰী বা সহায় অবিহনে কেৱল আল্লাহৰ কুদৰতত হজৰত ঈছা আলাইহিছ ছালাম ভূমিষ্ঠ হয়। তাৰপিছত মৰিয়মে যেতিয়া নিজৰ সন্তানক লৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিল, তেতিয়া মানুহে অসন্তুষ্টি ব্যক্ত কৰি ক'লে, হে মৰিয়ম, তুমিতো বৰ অপকৰ্ম কৰিলা। তুমি পিতৃহীন এজন সন্তান জন্ম দি বৰ ঘৃণনীয় কাম কৰিছা। তোমাৰ পিতৃ কোনো বেয়া মানুহ নাছিল, আনকি তোমাৰ মাকো বেয়া স্বভাৱৰ নাছিল। নিশ্চয় তুমি সদাচাৰিত প্ৰসিদ্ধ এখন ঘৰৰ মহিলা। তেনেহ'লে কেনেকৈ তুমি পিতৃ নথকা এজন শিশু লৈ আহিলা? মৰিয়ম আলাইহিছ ছালামে নিজে একো নকৈ কেৱল কলাৰ কেঁচুৱা ঈছা আলাইহিছ ছালামৰ ফালে আঙুলিয়াই দিলে। মানুহবোৰে খঙেৰে ক'লে, কলাত থকা কেঁচুৱা এটাৰ লগত আমি কেনেকৈ কথা পাতিম? ঠিক সেই মুহূৰ্ততে সমগ্ৰ মানৱ জাতিক স্তব্ধ কৰি দি কলাৰ নৱজাতক কেঁচুৱা ঈছা আলাইহিছ ছালামে স্পষ্টকৈ কথা কৈ উঠিল, নিশ্চয় মই হৈছোঁ আল্লাহৰ এজন বান্দা। তেওঁ মোক ইঞ্জিল প্ৰদান কৰিছে আৰু মোক তেওঁৰ নবীসকলৰ অন্তৰ্ভুক্ত কৰিছে। মই য'তেই নাথাকোঁ কিয় মোক মানুহৰ বাবে লাভদায়ক বনাইছে তথা আজীৱন মোক সালাত আদায় কৰাৰ আৰু জাকাত প্ৰদান কৰাৰ আদেশ দিছে। তেওঁ মোক মাকৰ প্ৰতি সদ আচৰণকাৰী বনাইছে তথা তেওঁ মোক মোৰ প্ৰতিপালকৰ আনুগত্যৰ ক্ষেত্ৰত অহংকাৰী বনোৱা নাই আৰু অবাধ্যও বনোৱা নাই তথা মোক শয়তানৰ আৰু তাৰ সহায়কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছে। যিদিনা মই জন্মগ্ৰহণ কৰিছোঁ আৰু যিদিনা মই মৃত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনা যেতিয়া মোক পুনৰুত্থিত কৰা হ'ব, এই তিনিটা কঠিন সন্ধিক্ষণত শয়তানে মোক প্ৰভাৱিত কৰিব নোৱাৰে। কেঁচুৱাৰ মুখত ইমান সুন্দৰ আৰু ডাঙৰ মানুহৰ দৰে কথা শুনি সমাজৰ সকলো মানুহ আচৰিত হৈ নিস্তব্ধ হৈ পৰিল। এইদৰে আল্লাহে হজৰত মৰিয়ম আলাইহিছ ছালামৰ পবিত্ৰতা প্ৰমাণ কৰিলে আৰু শত্ৰুৰ মুখ বন্ধ কৰিলে। এইটোৱে হৈছে তেওঁৰ বিষয়ে সত্য বাৰ্তা। সেই কথা কেতিয়াও সত্য নহয় যিটো পথভ্ৰষ্টসকলে তেওঁৰ বিষয়ে সন্দেহ পোষণ কৰি কয় আৰু মতভেদ সৃষ্টি কৰে। সন্তান গ্ৰহণ কৰাটো আল্লাহৰ মৰ্যাদাৰ পক্ষে অনুচিত। তেওঁ ইয়াৰ পৰা পবিত্ৰ তথা পাক। তেওঁ যেতিয়া কোনো এটা কাম কৰিব বিচাৰে, তেতিয়া পবিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাই যথেষ্ট যে ফলত সেইটো অনিবাৰ্য ৰূপে হৈ পৰে। এতেকে এনেকুৱা ক্ষমতাধাৰী সন্তানৰ কি প্ৰয়োজন? তেওঁ ইয়াৰ পৰা পবিত্ৰ। নিশ্চয় পবিত্ৰ আল্লাহে হৈছে মোৰ আৰু তোমালোকৰ বাবে ৰব। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰে ইবাদত কৰা। মই উল্লেখ কৰা এইটোৱে হৈছে সঠিক পথ, যিটো আল্লাহৰ সন্তুষ্টিৰ ফালে লৈ যায়। ইয়াৰ পিছত ঈছা আলাইহিছ ছালামৰ বিষয়ে মানুহে মহা বিভেদ সৃষ্টি কৰিছিল আৰু পৃথক পৃথক দলত বিভক্ত হৈছিল। কিছুমানে তেওঁৰ প্ৰতি ইমান আনিছিল আৰু তেওঁক ৰাছুল হিচাপে বিশ্বাস কৰিছিল আৰু আন কিছুমানে তেওঁক অস্বীকাৰ কৰিছিল, যেনে ইহুদীসকলে। কিন্তু বহুতেই তেওঁৰ বিষয়ে সীমালংঘন কৰিছিল। কিছুমানে কৈছিল তেওঁ হৈছে আল্লাহ আৰু আন কিছুমানে কৈছিল তেওঁ হৈছে আল্লাহৰ পুত্ৰ। প্ৰকৃততে আল্লাহ ইয়াৰ পৰা বহু ঊৰ্ধত। তেওঁৰ বিষয়ে বিভেদ কৰা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে মহাবিনাশ, যিদিনা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, হিচাপ কিতাপ দিব লাগিব আৰু শাস্তি ভোগ কৰিব লাগিব। ধন্যবাদ।